নমস্কাৰ নিজামালী ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আকৌ ছেকেণ্ড এটা ভিডিঅ' লৈ আহিলোঁ। আমি আগতে RCC ঘৰৰ ভিডিঅ' দিওঁ, আজি মোৰ নিজৰ ভিডিঅ' এটা দি আছোঁ, ব্যক্তিগত ভিডিঅ'। নিজৰ দোকান এখন বনাইছোঁ, সৰু সুৰাকৈ ফাষ্টফুড দোকান এখন বনাবলৈ লৈছোঁ। এতিয়া দোকানখন তৈয়াৰ হৈছে, দোকানখনৰ ভিডিঅ'টো দিম বুলি ভাবিছোঁ। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন আমি চাওঁ কি দোকান বনাইছোঁ। এইটো দোকানখন, এইটো ৰোডটো আছে, এইটো আপোনাৰ গোৱালি ৰোড। এইটো বোকাখালা বৰাৰ মাজত আছে। বোকাখালা ফেক্টৰীটো মুখে মুখে ফেক্টৰী আচলতে সেই গাড়ীখনৰ ওচৰত ফেক্টৰীটো আছে। ফেক্টৰীটো ওচৰা ওচৰীয়া। আমি দোকানৰ ভিতৰত সোমাইছোঁ। সেইটো দোকান মোৰে দোকান আৰু গতিকে এইটো দোকানৰ ফাষ্টফুড হ'ব, ফাষ্টফুড দোকান হ'ব। ফাষ্টফুডৰ এখন কাউণ্টাৰ এটা বনাই আছোঁ। এইটো কাউণ্টাৰটো ফিনিচিঙত দেখুৱাম। ফিনিচিংটো হ'ব। এতিয়া বিটটো এই কাঠখিনি মাৰি আছে, গ্লাছ লগাই আছে। গ্লাছখিনি লগোৱাৰ পিছত সজাম, সজোৱাৰ পিছত ভিডিঅ'টো চাই থাকিব, শেষলৈকে ভিডিঅ'টো চাব। আৰু কোনোবা যি চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব এটা কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, লগতে থকা কমেণ্ট কৰিব আৰু আপোনাৰ লাইক এটা কৰিব, ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে। গতিকে আমাৰ কেকা এজন আছে, এইজন মিস্ত্ৰী, কাঠৰ মিস্ত্ৰী, তেওঁ বনাইছে কাউণ্টাৰটো। কাউণ্টাৰটো কিমান খৰচ হৈছে, কিমান কি হৈছে মই আপোনাক সোধাই দিছোঁ। এইটো কাউণ্টাৰটো, এইটো ফ্ৰেমটো দুই বিট দি পেলাই ফ্ৰেমটো বনাইছে। বনাই পেলাই ছাইডত প্লাইবোৰ্ড মাৰিছে, ওপৰতে প্লেন চিট মাৰিছে এলুমিনিয়াম, আৰু গ্লাছ লগোৱা হৈছে। গ্লাছৰ কাষতে বিট লগাই আছে। আৰু ভাইটি এটা কৈছে ধুনীয়াকৈ বনাইছে বোলে। বস্তু অনা নাই, বস্তু আনিম আৰু। এইটো ৰং চং কৰা নাই, ৰং কৰিম, পিছলৈ কৰিম। দোকানখন কেঁচাই দোকান যেনিবা, পিছত মাটিটো বেলেগৰ নিজে বনাই লোৱা হৈছে। গতিকে এইটো আমি ককাইদেউজনক সুধিছোঁ কিমান টকাত বনিছে কাউণ্টাৰটো। গাইছ, ফাইনেলি দোকান তৈয়াৰ কৰিছোঁ। দোকান ৰেডি হৈ গ'ল। দোকানৰ চাইনবোৰ্ডখন দেখুৱাই দিছোঁ, এখন চাইনবোৰ্ড। এইটো ৰোড চাইড ফাষ্টফুড। গতিকে ইয়াত দাইল পুৰি, তাৰপিছত চিঙৰা, কচুৰি, ৰুটি, চাহ, অৰ্ডাৰ দিলে ভাতো পোৱা যায়। এইটো চাইনবোৰ্ড লগাই দিছোঁ। এইটো ৰোড চাইড হয়। দোকানখনৰ নাম ৰোড চাইড ফাষ্টফুড। এতিয়া ভিতৰলৈ সোমাই দেখাইছোঁ। এই দোকানত পূৰা সজাই দিলোঁ। দোকানৰ অপেনিং কৰিছোঁ আৰু এইবিলাক পানীৰ বটল, তাৰপিছত আমি কচুৰি, এইটো কচুৰি আৰু চিঙৰা বনাই থৈছোঁ। ভাজিবলৈ বাকী আছে, অলপ ভাজিলোঁ। আৰু এই দাইল পুৰি ভাজা নাই, ভাজিম। এইফালে ডাইনিং টেবুল লগাই দিছোঁ। এইফালে এটা ডাইনিং টেবুল আছে। বাকী ফাষ্টফুড বুলিবলৈ মানে কি, এতিয়া চিঙৰা কচুৰিত ফাষ্টফুড নুবুজায়। তাত ফাষ্টফুডৰ আইটেম গোটেইখিনি আছে। চচ টচবিলাক এইবিলাক আমি আনিছোঁ। টমেট' চচ, চয়া চচ, চিলি চচ চব আছে। চাট চচ আৰু চাওমিন, পকৰি, ঘুগুনি পকৰি আৰু চিকেন পকৰি, সেইবিলাকো আইটেম বনাম। গতিকে আগলৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো কি কয়, আৰু চাওমিনৰ লগতে আপোনাৰ ব্ৰেড চুপ থাকিব, পিঁয়াজি থাকিব, বুট ভজা থাকিব। এইটো ভিডিঅ'টো শেষলৈকে চাব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেকাক সুধিছোঁ, কা এইটো এই কাউণ্টাৰটো যে বনাইছে, মইতো গম পাওঁৱেই কিমান টকা বনাইছে, কিন্তু ৰাইজে গম পাওক যে কিমান টকা। কোনোবাই যে বনাম বুলি ভাবিলে বনাব পাৰে। এইজন মিস্ত্ৰী, এইজন। আপোনাৰ নামটো কওক। আছিকালি। আপোনাৰ ঘৰ কোন জেগা? বৰা গাঁও ন। গতিকে তেওঁক যদি কোনোবাই যদি এনেকুৱা কাউণ্টাৰ বনাবলৈ বিচাৰে, তেতিয়া তেওঁৰ লগত যোগাযোগ কৰিব পাৰে।
মই কণ্টেক্ট নাম্বাৰটো দি দিম তেওঁৰ ভাগৰ, আৰু আপোনাক কণ্টেক্ট কৰি ল'ব পাৰে। এনেকুৱা কাউণ্টাৰ বা দোকানৰ হওক বা ঘৰুৱা কাঠৰ কামেই হওক, তেনেকুৱা চব কৰে। তেওঁ টিং চিং মৰাৰ পৰা ধৰি চব কৰে। বৰ ধুনীয়া কাউণ্টাৰ এটা বনাইছে। গতিকে কাউণ্টাৰটো ফিনিচিঙত দেখা পাব, ফিনিচিং হোৱা নাই, হ'ব এতিয়া। এই ডাৰ চাৰ চব লগোৱা আছে, তলফালে বক্স চিষ্টেম দিয়া আছে, দুটা ডোৰ দিয়া আছে, দুইফালে এই বস্তু থ'ব পাৰিব তলত। এটা 2 ফুট আছে, বক্সটো তলত 2 ফুট বাই 5 ফুট আছে। গতিকে এইটো খৰচাটো কিমান হয় কৈ দিয়কচোন। মইতো গম পাওঁ, ৰাইজে গম পাওঁ কিমান টকা খৰচ। গিলাচ চিলাচ লগাই মেলি আপোনাৰ 10ৰ ভিতৰতে যাব, 10ৰ ভিতৰত হৈ যাব, মানে 10,000 টকা ন, 10,000 টকা। এইটো আপোনাৰ কাউণ্টাৰটো 5 ফুট বাই 2 ফুট আছে, হাইটটো 6 ফুট আছে। গতিকে কোনোবাই যদি কৰিবলৈ বনাবলৈ বিচাৰে, কাৰোবাৰ দোকানত যদি লাগে তেতিয়া বনাব পাৰে। মোক তেওঁ এইটো বনাই দিছে, আৰু ইয়াত নাম চাম লিখিবলৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো ভাল হ'ব, আৰু শেষলৈকে চাব। দোকানটো আপুনি